বঢ়িয়া 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 হা মজা লাগিছে মজা মজা হেল্ল' বন্ধুসকল ৱেলকাম টু মাই চেনেল ভুৱনজ্যোতি তালুকদাৰ তো বন্ধুসকল আজি হ'ল শনিবাৰ আৰু আমি প্ৰত্যেক শনিবাৰে আমি ক'ৰবাত যাব চেষ্টা কৰোঁ আৰু ঠিক তেনেকৈ আজিও আমি তেনেকৈ ক'ৰবাত যাম আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম ক'ত কি দেখা পাওঁ আমি সকলো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহ'লে আমি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই সঞ্জয় বল এইটো মোৰ বন্ধু সঞ্জয় ডেকা ইও যাব মোৰ লগত বলক তেতিয়াহ'লে গাড়ীখন ষ্টাৰ্ট কৰা বলক ঠিক আছে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল তো বন্ধুসকল আমি বাহিৰলৈ ওলাই আহিলোঁ ৰ'দ বিৰাট মই বন্ধুসকল মই গ্লাছযোৰ পিন্ধি ল'ব লাগিব বহুত ৰ'দ দিছে তো এই মোক গ্লাছ লৈ বন্ধুসকল টুপিটো পিন্ধি লওঁ আগতে কাৰণ ইমান ৰ'দত মূৰটো অলপ এই হৈ থাকিব লাগিব গ্লাছটো দিয়া বন্ধুসকল কেনেকুৱা লাগিছে ঠিক আছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাড়ীখন চলা এতিয়া মই দেখাই দে তো বন্ধুসকল আমি অলপ পইচা ওলাব লাগিব অকণমান পইচা ওলাই লওঁ দেই ইয়াতে চাই লওক অলপ পইচা ওলাই লওঁ পইচা আছেনে নাই মই কাৰ্ডটো মাৰিছোঁ তো বন্ধুসকল মই পিনটো আপোনাক দেখাব নোৱাৰিম ক্ষমা কৰিব দেই হৈ গৈছে ওলাব এতিয়া ওলাই গৈছে বেছি নহয় বন্ধুসকল মাত্ৰ 500 টকা এটা ওলালো হৈ যাব আমাৰ ট্ৰিপটোৰ কাৰণে 500 টকা চাফিচিয়েণ্ট ঠিক আছে আমি ফটোটো ভৰাই ল'লোঁ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল বলক বন্ধুসকল চাওক আমি বৰ্তমান ডাউজেং পালোহি এই আৰু বেছি দূৰ নাই আৰু অকণমান আছে অকণমান গ'লে আমি ডাউজেং পামগৈ তো আহক তেতিয়াহ'লে আমি আৰু সেই ঠাইলৈ যাওঁ আৰু কি দেখা পাওঁ কি আমি কেনেকৈ ধৰক আমি ফূৰ্তি ফাৰ্তা কৰোঁ ঠিক আছে বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আগলৈ গৈ থাকোঁ আৰু আপোনালোকে স্কিপ নকৰিব চাই থাকিব দেই ঠিক আছে তেতিয়াহ'লে বলক তো বন্ধুসকল ৰাস্তা অকণমান বেয়া আছে বেছি বেয়া নহয় অকণমান বেয়া আছে একদম শেষৰখিনি তো এইখিনি আপোনালোকে খোজকাঢ়ি যাব পাৰিব গাড়ীবোৰ আগতো ৰখাইছে মানুহবোৰে তো ঠিক আছে আমি বাৰু চেষ্টা কৰিছোঁ আহিবলৈ আৰু আমাৰ স্কুটিখন বৰ্তমান ফচি গ'ল বেয়াকৈ আৰু আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক তো বন্ধুসকল আপোনালোকে দেখিছে আমাৰ গাড়ীখন বৰ্তমান ফচি গ'ল আৰু আমি তাৰে উপায় কৰি আছোঁ আমি যেনেকৈ হ'লেও গাড়ীখন পাৰ কৰাম ইয়াৰ পৰা এই চাওক কিমান বোকা আছে তথাপিও প্ৰব্লেম নাই খুব সুন্দৰ ঠাই আপোনালোকে আহিব পাৰিব সেই চাওক আমি ইয়াৰ পৰা গৈ গাড়ীখন পানীৰে ধুই দিলে একো প্ৰব্লেম নহয় তো বন্ধুসকল আমি ফাইনেলি ডাউজেঙৰ একদম মাজমজিত আহি পালোহি এই চাওক সকলোফালে পিকনিক স্পট চাওক কি ধুনীয়া তো বন্ধুসকল তো আহক আমি অলপ আগুৱাই যাবলৈ চেষ্টা কৰোঁ ক'ত কি আছে এইবিলাক নদী চাওক পানী বৰ্তমান শুকাইছে কিছু পানীও আছে বাৰু ইয়াতে নোহোৱা নহয় চাওক কিছু পানীও আছে ইয়াতে এই চাওক মাছ পালানে ভণ্টি মাছ পাইছানে পাইছা এই চাওক এইফালে কিছুমানে মাছ মৰাৰ চেষ্টা মাছ ধৰিছে ইয়াতে আছে সৰু সৰু মাছ আছে ইয়াতে এই চাওক বন্ধুসকল এতিয়া মাছ আছে এতিয়া এইবিলাক মাছ আছে ইয়াতে বহুত মাছ আছে কিন্তু সৰু মাছ যিয়ে নহওক বাৰু আমি অলপ ধৰাৰ চেষ্টা কৰিছোঁ পৰা নাই আছে মাছ এটা এইটো ধৰিলোঁ
এইটো ধৰিলোঁ বন্ধুসকল চাওক এইটো মাছ পালোঁ চাওক মাছ এইটো চাওক ফাইনেলি এটা মাছ পালোঁ এইটো আপোনাক দেখাম মই মাছটো চাওক বন্ধু এইটো চাওক ফাইনেলি মাছটো পালোঁ তো মই এই মাছটো ইহঁতক দি দিম এইটো ল এই গ'ল 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 মাছটো গ'ল মাছটো ধৰা ধৰ মাছটো আহক আমি আৰু অকণমান পিছত বাৰু আমি মাছ ধৰিম বাইদেউটোৰ লগতো মাছ ধৰিম বাইদেউজনে এটা মাছ পালে বৰ্তমান চাওক এই চাওক এইটো মাছ পালে আপোনালোকে ইয়াতে কি হ'লে আপোনালোকে সদায় নাচিব আহিব সদায় আহে ন ঠিক আছে ভাল লাগিলে লৈ যাওক দেই তো তেওঁলোকক ক'লোঁ আমি মাছটো ধৰি থাকিব ক'লোঁ ধৰক তেওঁলোকৰ এইটো সদায় আহে ইয়াতে মাছ ধৰিবলৈ আমিতো সদায় আহিব নোৱাৰোঁ কিন্তু আপোনালোকে যদি আহে ইয়াতে নিশ্চয় মাছ পানীৰ সোঁত বহুত বৈ আছে সঞ্জয় বোলা সঞ্জয় মোৰ লগত যাব এইটো সঞ্জয় হেল্ল' কৈ দিয়া হেল্ল' সঞ্জয় মোৰ লগত যাব ইয়াতে পানীৰ সোঁতটো কম আছে বাৰু কিন্তু আমি অলপ বেছি সোঁতত যাবলৈ চেষ্টা কৰিম তাত চাওক অলপ ডাঙৰ সোঁত আছে আমি তাতে যাম ইয়াতে একো নাই কিমান পানীৰ সোঁত বৈ আছে এইবিলাক ভূটান পাহাৰ হয় ভূটান পাহাৰৰ পৰা পানীবিলাক নিগৰি আহে আপোনালোক মই দেখুৱাম পাহাৰ কেনেকুৱা শব্দ কৰি আছে পাহাৰৰ পানী আপোনালোকে চাব আহি আপোনালোকে চাওক পাহাৰৰ পানী কেনেকুৱা শব্দ কৰি আছে দেখিছে আপোনালোকে আৰু কিমান স্পীডত পানী কিমান স্পীডত আহি আছে এতিয়ালৈকে ধৰিব পৰা নাই ইমান স্পীডত পানী চাওক পানী সেনেকৈ নামি নাযাবি বহুত স্পীডত আছে পানী তাৰ বন্ধুসকল পানী কিমান স্পীডত আহি আছে আমি অলপমান তোমাৰ চেষ্টা কৰোঁ পানী খুব ঠাণ্ডা হয় পানীটো খুব ঠাণ্ডা পানী আৰু আপোনালোকে সোঁতটো এবাৰ চাবলৈ চেষ্টা কৰকচোন সোঁতটো মই আপোনাক অকণমান ওচৰলৈ দেখাই দিম বাৰু তো আপোনালোকে দেখিছে কিমান দ মোৰ ভৰিখন চাওক এনেকৈ মই পাৰা নাই যাবলৈ তথাপিও চেষ্টা কৰিম কাৰণ চেষ্টা ৰখাইটো একো নাই আপোনালোকে নিশ্চয় জানে ব'লক যাওঁ চেষ্টা ৰখাইটো একো নাই মই পৰিলেও মই মোবাইলটো পৰিব নিদিওঁ ঠিক আছে বন্ধুসকল আমি পাইছোঁহি আগত আমি পাৰ হৈ আহিলোঁ এই চাওক বৰ্তমান পাৰ হৈ আহিলোঁ একো নাই ভাল লাগিছে আহিলে আহক চাওক আমি আহি পালোঁহি চাওক শিলাখণ্ডবিলাক চাওক আপোনালোকে চাওক শিলাখণ্ড চাওক আপোনালোকে কিমান ধুনীয়া কি এই পৰিলোঁ এই আৰে পৰিব আমি এই আগলৈ যাব চেষ্টা কৰিম আগলৈ যাব চেষ্টা কৰিম ঠিক আছে আহক চাই লওক এই চাওক কেনেকৈ ফূৰ্তি ফাৰ্তা কৰিছে তেওঁলোকে তো বন্ধুসকল চাওক তেওঁলোকে ইমান ফূৰ্তি পাইছে তেওঁলোকে বহুত দূৰৰ পৰা আহিছে আৰু ইয়াতে এনেকৈ বহুত দূৰৰ পৰা পৰ্যটকবোৰ আহে খুব ফূৰ্তি কৰি আছে তেওঁলোকে মই সোধাত তেতিয়া তেওঁলোকে মংগলৰ পৰা বুলি ক'লে তো আপোনালোকে ইয়ালৈকে আহিব কোনো অসুবিধা নাই ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য যিটো খেল ধেমালি আপোনালোকে কৰিব পাৰিব ইয়াতে আহি পিনে ঠিক আছে তো বন্ধুসকল চাওক মই এতিয়া পানীত নামিবলৈ সাজোঁ আৰু মই এতিয়া পানীত নামি দিম মজা লাগিছে দেই অলৰেডি মই পানীত বৰ্তমান চাওক তো চাওক আমি দুটা পানীত শুই দিওঁ এতিয়া মজা লাগিছে মজা 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 লাগিছে দেই বন্ধুসকল মই যাওঁ নেকি আহিব আপোনালোকে আহিব দে তো বন্ধুসকল দেখিলে আমি কেনেকৈ নদীত ফূৰ্তি কৰিলোঁ গা ধুলোঁ ফিল্ডত খেল ধেমালি কৰিলোঁ এতিয়া আমি অকণমান এই পাহাৰখনৰ ওচৰলৈ যাম আৰু পাহাৰখনৰ পৰা গৈ আমি ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব তো বন্ধুসকল ঠিক আছে অকণমান কি পাওঁ কি নাপাওঁ আপোনালোকক দেখুৱাই আছোঁ আহক
পাহাৰখনলৈ যাবলৈ চেষ্টা কৰিলোঁ। এয়া আমি গৈ আছোঁ, চাওক সম্পূৰ্ণ ৰাস্তাত গোটেই শিলে আছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু চাওঁ আগলৈ কি পাওঁগৈ। তো বন্ধুসকল বহুত ভাগৰ লাগিছে, এতিয়া অলপ পানী খাবলৈ মন গৈছে। ইয়াতে দেখিলোঁ, চাওক আপোনালোকে, ইয়াতে চাওক, দেখাই দিয়ে চাওক পানী পৰি আছে দেখিছে। আৰু আমি ইয়াৰ পৰা পানী অলপ লৈ খাবলৈ চেষ্টা কৰিম। অকণমান বালি আছে পানীটো, তথাপিও খাব পৰা যোগ্য পানীটো, ভাল পানী। তাত পানীটো চাফা হয়, পাহাৰৰ পানী, মাত্ৰ অকণমান বালি আছে। পানীটো খালোঁ, ভাল লাগিছে, খুব চাফা পানী। প্ৰকৃতিৰ পানী সদায় ক্লিয়াৰ চাফাই হ'ব, কাৰণ আমি কোনো মানুহে তৈয়াৰী কৰা মেচিনৰ পানী নহয়। এয়া সম্পূৰ্ণ পাহাৰৰ পৰা বগাই অহা প্ৰকৃতিৰ পানী। তো বন্ধুসকল ঠিক আছে, আৰু অলপ আগুৱাই যাওঁ। তো কিবা এটা দেখিছে, সেই গুফা এটা দেখিছে, চাওঁ সেই গুফাটোত গৈ কি আছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিব লাগিব। আৰু আমাৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কিয়নো ছাবস্ক্ৰাইব কৰিলেহে আমি এনেকুৱা যেতিয়া ভাল ভাল ভিডিঅ'বোৰ লৈ আহিম, তেতিয়া সৰ্বপ্ৰথমে আপোনালোকে পাব। তো ঠিক আছে, তো বন্ধুসকল এতিয়ালৈকে বাই বাই।